নমস্কাৰ সকলোকে। আশা কৰোঁ সকলো ভালেই আছে। আজি সন্ধিয়াই হ'ল, এতিয়া দিনটো গ'ল, এতিয়া সন্ধিয়া হ'ল। ভাবিছোঁ সন্ধিয়া পৰত এনেই আছোঁ, গতিকে কিবা এটা বনাম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় মোৰতো চাই গম পাইছে যে মই কি বনাব গৈ আছোঁ। আজি মই চাবোন বনাম, নিম আৰু এল'ভেৰা চাবোন বনাম। লগতে মোক হেল্প কৰিব মোৰ হাজবেণ্ডে। ইয়াত মই আপোনাৰ যিটো নিমপাত আছে মই ধুনীয়াকৈ ধুই লৈছোঁ, এল'ভেৰাখিনিও ধুই লৈছোঁ। ধুই লৈ মই মিক্সাৰ জাৰত অলপকৈ ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। কাটি এটা পেষ্ট বনাই ল'ম। চাওক, ইমান ধুনীয়া এটা পেষ্ট বনোৱাৰ পিছত মই এইখিনি পেষ্টটো মই এটা বাতিতকৈ আপোনাৰ ঢালি ল'ম। ঢালি লোৱাৰ পিছত আপুনি চাইছে কিবা কৈ আছে মোক, কিবা কৈ আছে, কিবা এটা নিশ্চয় কৈ আছে। এতিয়া মই আপোনাৰ এইখিনি বাকি লোৱাৰ পিছত ধুনীয়াকৈ মুচি লৈছোঁ যিখিনি আছে। কিন্তু এটা কথা মন কৰিব, এই নিম আৰু এল'ভেৰা যিটো পেষ্ট বনাইছোঁ, এই পেষ্টটো মই চেকনাৰে মই ৰসটো উলিয়াই নলওঁ। যিখিনি পেষ্ট বনাইছোঁ সেই পেষ্টটোৰে মই চাবোন বনাম, চাই থাকিব। কিন্তু আমাক চাবোন বনালে এটা বস্তু লাগে, আপোনাৰ চপ পেষ্ট বুলি কয়, এইটো সকলোৱে জানে। আজিকালি বহুতে চাবোন বনাই আছে। গতিকে চব পেষ্টটো মই সৰু সৰুকৈ কাটি ল'ম। এইকাৰণে সৰুকৈ কাটি ল'ম কাৰণ সৰুকৈ কাটি ল'লে সোনকাল বইল হ'ব। আৰু এই চব পেষ্টটো মই অৰ্ডাৰ কৰি আনিছোঁ, অনলাইন অৰ্ডাৰ কৰি আনিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আপোনাৰ কাষৰ স্থায়ী দোকানৰ পৰাও আনিব পাৰে আৰু অনলাইন কৰিও আনিব পাৰে। আপোনালোকৰ যেনেকৈ সুবিধা হয় সেনেকৈ আনি ল'ব পাৰে। মই অনলাইন কৰি আনিছিলোঁ। এইফালে মই কেৰাহী পাতি দিছোঁ গেছৰ ওপৰত। কেৰাহীটোত অকণমান মই পানী দিম, কাৰণ এটা কথা মন কৰিব, যিটো চপেজ আছে চপেজটো আমি কেৰাহীত ডাইৰেক্ট ঢালি নিদিওঁ, কাৰণ আমি ডাবুল বইল কৰিব লাগে। ডাবুল বইল কৰাৰ কাৰণে মই পানীটো অকণমান গৰম হ'ব দিছোঁ। এইফালে এখেতে অমিতা কাটিছে, মোকো দিছে খাব, তেখেতেও খালে। তাৰপিছত মই বহাই লৈছোঁ এটা চচপেনত, চপেজটো বহাই দি বইল হ'ব দিছোঁ। বইল হ'ব দি এইখিনি আপোনাৰ ইয়াতে মই চপেজখিনি ঢালি ইমান ধুনীয়াকৈ অমিতা কাটি আছে। আচলতে ৰাতিপুৱাই যেতিয়া বাথৰুমৰ কাষত মই গা ধুব গ'লোঁ, গা ধুব যাওঁতে কাষৰ অমিতা এডালৰ পৰা এটা অমিতা পৰি আছিলে আৰু দেখা পাই মই বুটলি আনিলোঁ। কাৰণ অমিতা খাব লাগে, আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। আমাৰ স্কিনটো বহুত ধুনীয়া অইলি কৰি ৰাখে, লগতে আমাৰ স্কিনটো ভিতৰৰ পৰা চফ্ট কৰি আনে। আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল বুলি কওঁ অমিতা। চাওক, চপেজটো অকণমান লাহে লাহে গলিব ধৰিছে। এখেতে অকণমান হেল্প কৰি দিছে। ধুনীয়াকৈ কৰি আছে ন? অকলেনো পাকঘৰত কাম কৰি সঁচাকৈ কৈছোঁ বৰ লাগে। কাৰণ যদি কোনোবা সহায় কৰি দিয়ে বহুত ভাল লাগে। আপোনালোকে নিশ্চয় যিবিলাকে পাকঘৰত কাম কৰে, ভাত ৰান্ধে, আমাৰ বোৱাৰীবিলাকৰ কথাই কৈছোঁ, অনুভৱ কৰে চাগে। এইটো যে পেষ্ট বনাইছিলোঁ, এই পেষ্টটো মই এতিয়া ইয়াতে ঢালি দিম। ঢালি দি অকণমান ধুনীয়াকৈ লাৰি দিম, যাতে পেষ্টৰ যিটো গোটা অংশ ইয়াৰ লগত লগ হৈ যায়, মিক্স হৈ যায় মানে। গতিকে গোটেইখিনি ইয়াতে ঢালি দিম, যিখিনি লাগে। কাৰণ এটা কথা মন কৰিব, নিমপাত যিটো দিছোঁ তাতকৈ কিন্তু আপোনাৰ চপেজৰ পৰিমাণটো বেছি হ'ব লাগে। আৰু ইয়াতে মই ঢালি দিছোঁ, ঢালি দি এল'ভেৰা যিটো ফেন আছে সেই ফেনটো আপোনালোকে গুচাই নিদিবও পাৰে, দিবও পাৰে। গুচাই দিলে আপোনাৰ চাবোনটো বহুত ধুনীয়া দেখা হ'ব। মই লাহে লাহে চামুচ এখনেৰে ওপৰৰ যিটো চামনি গৈছে সেই ফেনটো মই উঠাই নিম। আৰু এনেকৈ আপোনাৰ চাবোনটো তৈয়াৰ হৈছে আৰু ক'ৰবাত 2 ঘণ্টামান পিছতে আপোনাৰ চাবোনটো তৈয়াৰ হৈ যায়। এনেকৈ মই ফ্ৰিজত নথওঁ, মই এনেকৈ ডাইৰেক্ট ইয়াতে থৈ দিম। 2 ঘণ্টাৰ কাৰণে থ'ম, চাই লওঁ কেনেকুৱা কি হয় চাবোন। গতিকে আজিলৈ আহিছোঁ। নেক্সট